নমস্কাৰ। আজিৰ এই বিশেষ ভিডিঅ'টোত মই আপোনালোকক লৈ যাব বিচাৰিছোঁ আজিৰ পৰা কেইবা দশকৰ আগৰ সেই সময়ছোৱালৈ যিটো সময়ত ভাৰতে স্বাধীনতা লাভ কৰিছিল। হয়, 1947 চনৰ সেই সময়ৰ অসম আছিল আজিৰ তুলনাত সম্পূৰ্ণ পৃথক, শান্ত, অতি সহজ সৰল। আহকচোন আমি সেই সময়ত কি চলিছিল, কি হৈছিল সেই বিষয়ে অলপ অৱলোকন কৰিবলৈ চেষ্টা কৰোঁ। সমাজ ব্যৱস্থা আৰু পৰিৱেশতন্ত্ৰ। 1947 চনত অসম আছিল ঘন অৰণ্য, চাৰিওফালে সেউজীয়া। আজিৰ দৰে প্ৰদূষণৰ মাত্ৰা তেতিয়া সিমান নাছিল, আকাশ পৰিষ্কাৰ আছিল, নদী আৰু সেউজীয়া পথাৰেৰে চাৰিওফালে ভৰা আছিল। আজিৰ দৰে যান বাহনৰ কোলাহল, ওখ ওখ অট্টালিকা তেতিয়া প্ৰায় নাই বুলিবই পাৰি। বেছিভাগ মানুহেই খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। গাঁওবোৰত মানুহৰ মাজত মিলা প্ৰীতি আছিল অতুলনীয়। বাঁহৰ ওখ ওখ চাংঘৰ আৰু হৰেণ খেৰৰ ঘৰেই আছিল মানুহৰ প্ৰথম চিনাকি আৰু পৰিচয়। সেইটো সময়ৰ বস্তু বাহিনীৰ দামবিলাক বা মূল্যবিলাক কেনেকুৱা আছিল জানিবলৈ মন নাযায়নে? আহকচোন বাৰু চাওঁ। সেই সময়ত বস্তুৰ দাম শুনিলে আপুনি আচৰিত হ'ব। তেতিয়া 1 টকাত মোটামুটি 6-7 কেজি চাউল পোৱা গৈছিল। তেতিয়া সোণৰ দাম কিমান আছিলে গম পায়নে? 1 তোলা সোণৰ দাম মাত্ৰ 80 পৰা 90 টকা আছিল। তেতিয়া মানে ধৰক 1 অনা পইচাতে মানে ধৰক 6-7 জনীয়া এটা পৰিয়ালে আৰামছে খাব পাৰে পেট ভৰাই। নিমখৰ দাম একেবাৰে কম আছিল, কেই পইচামানতে পাইছিলে। পেট্ৰলৰ দাম তেতিয়া আছিলে প্ৰায় 1 টকা 80 পইচা। মানুহৰ হাতত সেইটো সময়ত টকা কম আছিল, নিমখ কণৰ বাবেহে বজাৰ কৰে। বাকী সকলোবিলাক বস্তু মানুহে যিমান পাৰে নিজৰ ঘৰতে প্ৰস্তুত কৰিছিল সেইটো সময়ত। আৰু সেই অনুপাতে যিহেতু মানুহবিলাকে কষ্ট কৰি খেতি কৰি নিজৰ পৰিয়াল নিজৰ ঘৰ চলাইছিল, আৰু সেই সময়ত মানুহবিলাকৰ বেমাৰ যিটো আজি মানে সহজলভ্য, আপোনাৰ ডায়েবেটিছ হওক, হাৰ্ট পেচেণ্ট হওক, কিডনী পেচেণ্ট হওক, এইবিলাক মানে সেইটো সময়ত প্ৰায় নাছিল। যাতায়াত ব্যৱস্থা কেনেকুৱা আছিল চাওঁচোন আহক। সেইটো সময়ত যাতায়াত ব্যৱস্থা ইমান উন্নত নাছিল। ৰেল আৰু জাহাজ, যিহেতু ব্ৰিটিছৰ যিটো কলনিয়েল পিৰিয়ড সেইটো জাষ্ট শেষ হৈছিল, গতিকে ব্ৰিটিছৰ দিনৰ পৰা চলি অহা পুৰণা জাহাজবিলাক, ৰেলবিলাক সেইবিলাকে আছিল মানে মেইন আধাৰ। তাৰপৰা যদি দূৰলৈ যাবলৈ বিচাৰে ট্ৰেইনত যাব লাগিব, আজিৰ দৰে গাড়ীৰ সুবিধা নাছিল। তেতিয়া ডিব্ৰুগড়ৰ পৰা কলিকতালৈ জাহাজ চলিছিল, গম পায়নে? ব্ৰহ্মপুত্ৰইদি গৰু গাড়ী আৰু হাতী গাড়ী। সেইটো সময়ত গৰু গাড়ী আৰু হাতী গাড়ীৰ প্ৰচলন মানে বহুত আছিল। আজিকালি হয়তো বহুতে নাজানে বা দেখা নাই গৰু গাড়ী কি বস্তু। প্ৰশাসনৰ বিষয়ে অলপ পাতোচোন আহক। 1947 চনত অসমৰ ৰাজধানী আছিল শ্বিলং। শিক্ষা আৰু স্বাস্থ্যৰ বিষয়ে কথা পাতোচোন আহক। তেতিয়া শিক্ষাৰ পোহৰ ইমান সীমিত নাছিল। আজিৰ দৰে ইমান কলেজ স্কুল আপোনাৰ ডিষ্ট্ৰিক্টে নাছিল। কটন কলেজৰ দৰে কেইবাখন বিশেষ শিক্ষানুষ্ঠানেই আছিল উচ্চ শিক্ষাৰ কেন্দ্ৰ। সেইটো সময়ত বেজালি, কবিৰাজ এইবিলাকৰ দপদপনি চলিছিল। মানে এক অন্ধবিশ্বাসতো মানুহ গৈছিলে, যিহেতু সেইটো শিক্ষাৰ অভাৱটো একেবাৰে নাছিল। মানে ব্ৰিটিছে গোটেই আমাৰ জাতিটো, গোটেই দেশখন মানে একদম আপোনাৰ কুঙা কৰি গৈছিল। গতিকে সেইটো সময়ত কবিৰাজ বা আপোনাৰ বেজ এইবিলাকে আছিল মানে স্বাস্থ্যৰ মানে ডক্টৰ বুলি ক'ব পাৰি সেইটো সময়ত। এতিয়া আমি কনক্লুজনলৈ গুচি আহোঁ। 1947 চনত অসম আছিল দুখ কষ্টৰ মাজত এটা বিৰল শান্তিৰ থল। স্বাধীনতাৰ সেই উৎসাহ আৰু দেশপ্ৰেমৰ মাজত আমাৰ পূৰ্বপুৰুষসকলে এক অতি সহজ জীৱন অতিবাহিত কৰিছিল। আজি আধুনিকতাৰ মাজত থাকি আমি সেই সৰলতা আৰু প্ৰকৃতি পৰিৱেশক পুনৰ ঘূৰাই কেতিয়াও পাব নোৱাৰোঁ। সেই ইতিহাসক জনাটো আমাৰ কৰ্তব্য, আৰু আমি এইবিলাক কথা আমাৰ আহি থকা প্ৰজন্মক আমি শিকোৱাটো, জনোৱাটো আমাৰ কৰ্তব্যৰ লগতে দায়িত্ব। কিয়নো আমি যোনটো জাতিয়ে ইতিহাসটো পাহৰে সেইটো জাতিৰ ভৱিষ্যত সদায় অন্ধকাৰ। ভিডিঅ'টো যদি ভাল লাগিছে, ভিডিঅ' কণ্টেণ্ট যদি ভাল লাগিছে, মোৰ কথাবিলাক যদি স্পষ্ট হৈছে, ভাল পাইছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আমি সদায় দি থাকিম। সদায় পাবলৈ আমাৰ লগত সংযুক্ত হওক।